অসমৰ সন্মান গামোচা ডিঙিত লৈ পৰম্পৰাগত সাজপাৰ পিন্ধি বেহাৰবাৰী আউটপোষ্টৰ মণি বৌ আৰু স্বামী বাবাটো ক'ত গৈছে অনুৰাগীসকলেও আচৰিত হৈ পৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাব বেহাৰবাৰী আউটপোষ্টৰ মণি বৌৰ অভিনয় চাই কেনেকুৱা পায়। যদিহে মণি বৌৰ এজন অনুৰাগী তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মোৰ আপোনাৰ সকলোৰে প্ৰিয় বেহাৰবাৰী আউটপোষ্টৰ মণি বৌ আৰু স্বামী বাবাটো ইমান ধুনীয়াকৈ ডিঙিত গামোচা লৈ অসমীয়াৰ সন্মান পৰম্পৰাগত সাজ পিন্ধি ক'লৈ গৈছে জানেনে? অনুৰাগীসকলক নিজৰ জীৱনৰ প্ৰতিটো খবৰেই নিজৰ পৰিয়ালৰ দৰে ভাবি অসমবাসীক দি অহা বেহাৰবাৰী আউটপোষ্টৰ মণি বৌৱে কৈছে যে নামঘৰলৈ আহিছোঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী বেহাৰবাৰী আউটপোষ্টৰ মণি বৌ অৰ্থাৎ পাপৰি বৰা স্বামী বাবাটো সৈতে নামঘৰলৈ যোৱা কেইখনমান ফটো সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে? যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ।